নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আছাম ৰাইডাৰ 05। তো গাইজ আজি মই মানে দিনটোত ক'ত কি কৰোঁ সকলোবোৰ দেখুৱাওঁ আপোনালোকক। আজি মানে মই মোৰ নতুন ঘৰটোৰ পৰা মানে মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। তো এইকেইদিন মানে মই ভ্লগ দিব পৰা নাই। তো আপোনালোকে কমেণ্ট কৰি আছে ভ্লগ লাগে। তো মই মানে এইকেইদিন কামত ব্যস্ত হৈ আছোঁ, সেইকাৰণে মই ভ্লগ দিব পৰা নাই। তো মই কি কাম কৰিলোঁ এইকেইদিন মই সকলোবোৰ দেখুৱাওঁ আপোনালোকক। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো গাইজ এতিয়া মই দাঁত ব্ৰাছ কৰি লওঁ। তো গাইজ চাব পাৰে এইফালে মানে আমি ঘৰ বনাই আছোঁ। তো এইটো ঘৰ বনাই আছোঁ, চাব পাৰে এইটো ঘৰৰো কাম চলি আছে। তো আমি এইটো ঘৰৰ মানে কাম কৰি আছিলোঁ, সেইবাবে মানে ভ্লগ দিব পৰা নাই। তো ভিতৰৰ ফালে দেখুৱাম। তো চাব পাৰে ভিতৰৰ ফালে ডিজাইনটো কেনে লাগিছে কমেণ্ট কৰি জনাব। এইটো মোৰ ৰুম, ইয়াত আছাম ৰাইডাৰ 05 বুলি লিখি দিছোঁ। ইয়াত মানে আৰু কাম আছে, ইয়াত মানে পৰ্দা দিব আছে, পৰ্দা দিয়াৰ কাম আছে। তো এইটো এটা মোৰ ৰুম, চাব পাৰে। এইখন মানে টেবুল, এইখন টেবুলত মই পঢ়োঁ। তো ওপৰ ফালে বস্তুবিলাক ৰাখি থৈছোঁ। ইয়াত কাপোৰ আছে মোৰ। ইয়াত জিমৰ ডাম্বেলো আছে, মই মানে মাজে মাজে জিম কৰোঁ। তো এয়াই আৰু। তো এতিয়া মই কলেজত যাম, ড্ৰেছযোৰ কৰি লওঁ, চাৰ্টটো পিন্ধি লওঁ। তো গাইজ মই ড্ৰেছ চেছ কৰি ল'লোঁ, এতিয়া কলেজত যাম। সেয়া বেগটো লওঁ আৰু যাওঁ। তো গাইজ আজি মই চাইকেল লৈ আহিছোঁ, আজি মানে মোৰ বাইকখন লৈ অহা নাই। তো ভাবিছোঁ আজি চাইকেল লৈ যাওঁ। তো এয়া চাইকেল লৈ যাই আছোঁ, প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে গৈ আছোঁ চাইকেল লৈ পেডেল মাৰি গৈ আছোঁ। তো এই আগৰখন মোৰ চাইকেল, তো চাইকেলখন থৈ ল'লোঁ। তো এতিয়া টেম্পত যাম। এইটো চাব পাৰে, এইটো শ'লমাৰী চক হয়। তো হয় ভাই মোক ৰখি আছে, নেকি? अरे कहना क्या चाहते हो? মই এতিয়া বেগটো থওঁ। আগত চিট আছে ন? গৌৰৱ ভাই, गौरव भाई আমার প্রিয় ভাই। গৌৰৱ ভাই क्या भाई কি হন্তা তাৰপৰা যাব পাৰিলে কি হ'ব? হা ভালে আছে আৰু খবৰ কেনে তোমাৰ? বহুত ভাল। অ' ছাৰ খবৰ কেনে? ভালে আছে আৰু আজি পৰীক্ষা আছে নেকি? আজি কি আছে? আজি নামটো শুনিছো। অল দ্য বেষ্ট। কোন কি খবৰ? কি লাগে? 200 টকা লাগে। ধাৰে লাগে। নামৰিবি এনেকে মৰি যাবই। ইচ্ছা যাবি ফিনিশ ভাই, খাবা যাম। তো গাইজ এতিয়া আমাৰ ব্ৰেক টাইম, তো কিবা এটা খাওঁ নে কি ভাই? ঠিক কৈছে, আমি অতিকৈ দুখিত কাৰণ বহুদিন কণ্টেণ্ট আহি পোৱা নাই। হয়। তো গাইজ আমি আহি পালোঁ হোটেলত, চাব পাৰে এয়া চব আহি গৈছে। তো গাইজ আহি গ'লোঁ আমি হোটেলত, চাব কিবা এটা খাই লওঁ। কি হয় আছো ভাই, কি হ'ল? চিংৰা খাম আৰু কি খাম? ঘূৰি পাই চব ঘূৰি মই ঘূৰি চব চিংৰা খাম। তো
তো এইফালে আছে গৌতম ভাই কি খবৰ ভাই কি ভাবি কি ভাবি তো মই আজি চৌকে আজি পাৰ্টি দিম চিংৰা পাৰ্টি দিম বগা বগা বগিৰ লগত মেছেজ কৰি আছে নেকি ভাই হয় ভাই বগিলা মেছেজ কৰি আছে बड़ा हरामी हो बेटा এই আমাক পৰঠাৰ প্লেটখন দিছে কিন্তু পৰঠা এতিয়ালৈ আহি পোৱা নাই চাব পাৰে চৌকে মানে খালী প্লেটখন দিছে এতিয়ালৈ আহি পোৱা নাই পৰঠা তো এয়া চিংৰা আহি গ'ল আমাৰ আব্দুল ভাই চিংৰা আহি গ'ল তো গাইজ আহি গ'ল আমাৰ পৰঠা চাব পাৰে ইহঁতে ঘুগনি দিছে ইহঁতে পিঁয়াজ তো গাইজ আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু চেনেল ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ'ত লগ পাম জয় আই